এনেকুৱা ধৰণৰ কিছুমান তথ্য যেতিয়া আমি এটা এনসাৰত এড কৰিম তেতিয়া সেই এনসাৰটো ভাল হয় আৰু তাৰ কাৰণে সদায় আমি ডেইলি আপডেট থাকিব লাগিব ওয়েলকাম টু এডুডোছ আসাম মই অনুপম শইকীয়া আজি আলোচনা কৰিম এপিএসসিৰ এটা ভাল এনসাৰ কিদৰে আমি লিখিব পাৰোঁ চাওক ভাল এনসাৰ লিখিব হ'লে সেই এনসাৰটোত কিছুমান ভ্যালু এড কৰিব লগা হয় কিছুমান ডাটা ফ্যাক্টস আমি এড কৰিব লগা হয় আৰু সেইবিলাক আমি ক'ত পাম সেইবিলাক আমি ডে টু ডে যিবিলাক ইভেন্টছ আহি থাকিব কাৰেণ্ট এফেয়াৰ্ছ আহিব তাৰ পৰা আমি সেই ডাটাবিলাক আপডেট কৰিব লাগে ধৰি লওক আজি এটা টপিক আহিলে আমাৰ এভিয়েশ্যন সেক্টৰৰ ওপৰত আমাৰ যেটো বিমান পৰিবহন খণ্ড এটো এই টপিকটো আপোনাৰ কোড পৰিব জিএস 3 ত আহি যাব ইকোনমিক বা এনেকুৱা ধৰণৰ উদ্যোগিক যেটো আমাৰ চেপ্টাৰ আছে জিএস 3 তে আহিব ঠিক আছে এটাকে যদি এই বিষয়টো লৈ পেলাই ৰিলেটেড হৈ পেলাই কোৱেশ্চন এটা আহিলে তেতিয়া আমি কেনে ধৰণৰ ডাটা বা তেনেকুৱা ধৰণৰ বস্তুবিলাক ইউজ কৰিব পাৰো যেনে ধৰি লওক আমাৰ ইণ্ডিয়াৰ যেটো এভিয়েশ্যন সেক্টৰ হয় হেতু হৈছে ওয়ার্ল্ডৰ ভিতৰত থাৰ্ড লাৰ্জেষ্ট ডমেষ্টিক মাৰ্কেট আমাৰ ইণ্ডিয়াই দখল কৰিছে আৰু প্ৰথমত আছে ইউএসএ চাইনা তাৰপিছত আমাৰ ইণ্ডিয়া ঠিক এটা আমি তথ্য পালো ঠিক সেইদৰে এটা ৰিমাৰ্কেবল ট্ৰান্সফৰমেশন আমি দেখা পাইছো 2014 চনত আমাৰ ইণ্ডিয়াত আছিল 74 টা আপোনাৰ এয়াৰপোৰ্ট আছিল আৰু এটা বৰ্তমান আছে 2023 ত 148 তেনেকে এভিয়েশ্যন সেক্টৰত এটা স্কিম আছে উড়ান স্কিম তাৰ ফুল ফৰ্ম আছে উড়ে দেশ কা আম নাগৰিক যাতে সাধাৰণ মানুহেও অতি সহজত কম খৰচত কানেক্টিভিটি কৰিব পাৰে যাতায়াত কৰিব পাৰে গতিকে সেই ক্ষেত্ৰত এই স্কিমটো হেল্প কৰিছে গতিকে এনেকুৱা ধৰণৰ কিছুমান তথ্য যেতিয়া আমি এটা এনসাৰত এড কৰিম তেতিয়া সেই এনসাৰটো ভাল হয় আৰু তাৰ কাৰণে সদায় আমি ডেইলি আপডেট থাকিব লাগিব আৰু এই ধৰণৰ সৰু সৰু এনে ধৰণৰ আপডেট বিলাক লৈ মই সৰু সৰু শৰ্টস ভিডিও আপোনালোকলৈ আগবঢ়াম গতিকে আশা ৰাখিছো ভাল পাব যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ যেটো এডুডোছ আসাম ফেসবুক পেজটো লাইক কৰিবলৈ নাপাহৰিব থ্যাংক ইউ